হেল্ল' নমস্কাৰ আহি আছিলোঁ গোগামুখলৈ জোনাইৰ পৰা আৰু ৰাস্তাতে ভাবিলোঁ আমাৰ মিচিং সংগীত জগতৰ জনপ্ৰিয় এগৰাকী গায়িকা ৰেশ্মা পাংগিঙৰ এখন কেফে আছে চিলাপথাৰত ভাবিলোঁ সোমাই যাওঁ বুলি আৰু সোমাইছোঁ এই আপোনাক দেখুৱাইছোঁ ৰেশ্মাছ কেফে আমাৰ মালিকনী আছে কেফেৰ মালিক মানে ৰেশ্মাৰ মালিক নহয় কেফেটোক মালিকটোক আৰু আছে ধুনীয়া মানুহ এজন কাষ্টমাৰ আৰু ধুনীয়া ডেকা ল'ৰা এজন আছে খুব ধুনীয়া গীটাৰ বজায় আৰু কি বজাই থাকিব প্ৰথম গীটাৰটো শিকি আছে যে ধুনীয়াকৈ বজায় আছোঁ ৰেশ্মাৰ কেফেত এগৰাকী জনপ্ৰিয় ছিংগাৰ আৰু বৰ্তমান কেফেত নিজে মাষ্টাৰ চেফ নিজে ৰান্ধি বাঢ়ি কাষ্টমাৰক খুৱাইছে আৰু হয়তো ছিংগাৰ বুলি গম পাই বহুত কাষ্টমাৰ আহে এনেকুৱা কাষ্টমাৰ আহে যে তোমাক লগ পোৱাৰ পাছত যে গান গাই দিব লাগিব গান এটা শুনাব লাগিব নহ'লে আমি একো নাখাওঁ কাষ্টমাৰ আহেনে কেতিয়াবা কিন্তু এতিয়া মইহে তেনেকুৱা কৰিব লাগিব গান নাগালে মই নাখাওঁ গান গাব পাৰিবা নাই যদি নোৱাৰা নালাগিব নাই হয় সেইকাৰণে মই কৈছোঁ কি পোৱা যায় ইয়াত তেতিয়া ফাষ্ট ফুড আৰু ফাষ্ট ফুডৰ বস্তু আছে চাওমিন বনাই আৰু তাৰপিছতে কফি সৰু সুৰা বস্তুৱে বিকি আছোঁ এতিয়া চেফ অহা নাই চেফ মাতি থৈছোঁ চেফ নিজে হৈ আছে এতিয়া নিজে হৈ আছোঁ অক্টোবৰ নৱেম্বৰ মানৰ পৰা চেফ আহিব আৰু বহল হ'ব ডাঙৰ হ'ব তাৰপৰা পূজাত আহিব চবে নিশ্চয় আৰু গানবিলাক যে গাই আছে ইমান ধুনীয়া ধুনীয়া গান গাই আছে ৰাইজক দি আছে থেংক ইউ ছ' মাছ আৰু কেইদিনমানৰ আগতে এই দুদিনৰ আগতে এই কৌৱাঙা আহিলে তাৰ আগত আছিলে আচিনি আবগ ইমান ধুনীয়া ধুনীয়াবিলাক ইমান লিখা মানুহজন আছে এইপিনে গোটেইকেইজন মানে মেইন মানুহ তেওঁলোকৰ সৃষ্টি তেওঁলোকৰ হাতৰ পৰশত নুফুলা মৰহি যোৱা ফুলো তাৰমানে খুব ধুনীয়াকৈ সজাল ধৰি উঠে আৰু মানুহজন আছে এইফালে আছে মালিকনীৰ মালিক এনেকুৱা ধুনীয়া মানে ছিংগল নাম্বাৰ এটা আহি আছে মানে বহুত ধুনীয়া হ'ব সকলোৱে শুনি ভাল পাব মুভিখনো চাই দিব নিশ্চয় সকলোৱে শুনিব আৰু সকলোৱে চাব অকল কেফেতে ৰান্ধা নে ঘৰতো ৰান্ধি খুওৱা মই ৰান্ধাত বহুত এক্সপাৰ্ট আছে ঘৰততো মই ৰান্ধোৱে আৰু ইমান টেষ্টি খানা হাজবেণ্ডক খুৱাই থাকোঁ কিন্তু ৰান্ধাৰ নিচিনাকৈ ভিডিঅ' কৰি দেখাবলৈ ইচ্ছা নাই খাই চালে গম পায় আৰু কমপ্লেইন কৰে নেকি কেতিয়াবা এইটো আজিলৈকে কমপ্লেইন পোৱা নাই আমাৰ শাহু শহুৰ চবে বহুত ভাল পায় মোৰ বনোৱা খানা আৰু সেই বনোৱাটো ভাল পোৱাৰ কাৰণে ইয়াত খুব ধুনীয়াকৈ কেফে খুলি দিছে সকলোকে খুৱাব পৰাকৈ সকলোৱে সোৱাদটো লওক ন অকল ঘৰৰ মানুহে ল'লে কি হ'ব আমি অৱশ্যে কফিৰ সোৱাদ লৈছোঁ বেলেগ সোৱাদ নাপালেও এদিন আহিম ভালকৈ ফ্ৰাইড ৰাইচ খাম বা ন ফ্ৰাইড ৰাইচটো আৰু তেওঁৰ পৰা কেনেকুৱা ছাপৰ্ট যেনেকৈ দেখিছে বিজনেছতে ছাপৰ্ট দিয়ে নে তাতো গাবলৈ পঠিয়াই পঠিয়াই এনেকুৱা একো বাধা বিঘিনি নাই আমাৰ ঘৰৰ সকলোৱে পঠিয়াই নিজে ভাল হৈ থাকিলে অভিয়াছলি পঠিয়াব কেলৈ নপঠিয়াব আৰু ছিংগাৰ মানুহ মানে কি হয় শিল্পী মানুহবিলাকতো বহুত মানুহে বহুত ভাল পায় ন ষ্টেজত উঠোঁতে লগত কেতিয়াবা যায় কোনোবাই পিছফালৰ পৰা কিমান হেৰিকৈ জোকাই দিয়ে মানুহজনে বেয়া পায় নেকি তেতিয়া হাঁহি থাকে ন উপায় নাই আৰু ৰেশ্মাৰ হাজবেণ্ড আছে লগত তেওঁৰ পৰা অলপ অনুভৱ সোধোঁ কেনেকুৱা হয় আৰু খুব ভাল লাগিছে কফি কাপ খাই লগত যায় যেতিয়া আপুনি কেনেকুৱা লাগে ভাল লাগে মানুহবোৰে যেতিয়া মৰম কৰে ন আৰু যেতিয়া মানুহে জোকায় তো শিল্পীকটো সকলোৱে জোকাব বেয়া লাগে নেকি ক'ত চিনি পাইছিলে গোগামুখতে আৰু তাৰপৰা চিনি পাই পেলাই কিমান বছৰ থাকিলে নাই তেনেকুৱা
2-3 months 2-3 মান্থছতে হ'ল। বা ইমান স্পীড প্ৰেম আৰু ঠিক আছে থেংক ইউ চাওমিন ফ্ৰাইড ৰাইচত ঢালিবৰ কাৰণে চিকেন ভাজি আছোঁ তো চাহ কফি খালোঁ আৰু ৰিশ্মাক এতিয়া বাই বাই ক'ব লাগিব বাই বাই ৰিশ্মা আৰু নেক্সট টাইম সকলোৱে আহিব ডেফিনেটলি ঠিক আছে ভালে থাকা